নমস্কাৰ, মই বৰষাই পুনৰ স্বাগতম জনাইছোঁ মোৰ নতুন এটি ভিডিঅ'লৈ। আজি বহুত দিনেই হ'ল ভিডিঅ' দিবলৈ পৰা নাছিলোঁ, কাৰণ অলপ গা অসুখো আছিলে আৰু টাইম মানে এনেকৈ পোৱা নাছিলোঁ এডিটিং কৰা বা কিবাকিবি। আৰু আজি হৈছে অষ্টমী পূজা, মহা অষ্টমী, দুৰ্গা পূজা চাবলৈ ৰাতিপুৱা শৰাই দিবলৈ গ'লোঁ। ভাবিছোঁ আজিৰ পৰাই আৰম্ভ কৰিম ভিডিঅ'টো, যদি পাৰোঁ ব্লগবোৰ দি যাবলৈ চেষ্টা কৰিম। ৰাতিপুৱা শৰাই দিবলৈ গ'লোঁ, ভিডিঅ' নকৰিলোঁ বাৰু, মানে ইমান বৰষুণ দি আছিলে, ধুনুক লৈ শাস্তি হয় যে ভিডিঅ' কৰি যাবলৈ, আৰু ভিডিঅ' কৰিম বুলি ভাবিলে এনজয় কৰা নহয়। তো ভাবিলোঁ এনেকৈ ফটোকেইখন সাঁচি থওঁ। আজিৰ ভিডিঅ'টোত তেনেহ'লে মহা অষ্টমী আমি কেনেকৈ মানে গৈছিলোঁ তাৰে কেইখনমান ফটোকে দেখুৱাম বুলি ভাবিছোঁ। আৰু আমাৰ ছোৱালীয়ে খেলি আছে আহি।